হিয়াৰে সাৱতি ৰোৱানা প্ৰেমৰ চুপাখনা। আৰু এয়া আমাৰ লুচি আৰু ঘুগনি ৰেডি হৈ গ'ল। যিহেতু এতিয়া দৰা যাব আৰু আপোনালোকক মই ক'ব পাহৰি গৈছিলোঁ যে আমাৰ দৰা দিনতেই যাব, সেইটো কাৰণে এতিয়া ৰেডি। আৰু আপোনালোকেতো ভাবিব যে অকল লুচি আৰু ঘুগনি নহয়, আচলতে মানে আমাৰ ৰিচিপশ্যন কালিহে, আজি অকল নাম প্ৰসংগ কৰিব, আজি অকল বিয়াৰ নিয়মখিনিহে কৰিব। এতিয়া আমি চিম্পল খানা খাই কেনে কইনা আনিবলৈ যাম আৰু বিয়া ঘৰত খাব লাগিব। আৰু এয়া আমি গৈ আছোঁ। দৰা বাছতে গৈছে, কিন্তু আমি বৰদেউতাহঁতৰ লগত গৈছোঁ। এয়া মোৰ বা আৰু এজনী মোৰ বাৰ বায়েক, মানে মোৰ ভিনদৰ বায়েক। গীতেৰে সুৰেৰে হিয়ালা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ। আৰু আমি আহি পাই গ'লোঁ কইনাৰ ঘৰত। এতিয়া কিছুমান নিয়ম নীতি চলি আছে। এয়া সকলো চাৰিওফালে মানুহ, আপোনালোককো দেখাই দিছোঁ অলপ বিয়াখন, হয়। এয়া দৰাক আমাৰ মানে আমাৰ দাদাক কইনাৰ দেউতাকে আদৰি আনিছে। আৰু এইসকল দেখিছেনে, এইসকল আমাৰ ভকত, আমাৰ ফালৰ ভকত, আৰু সেইটো পাৰে বৌহঁতৰ ফালৰো ভকতসকল আছে। এতিয়া হ'ল আচল সময়খিনি, মানে কইনা অনাৰ সময়। এয়া কইনাৰ বায়েকসকলে মানে কইনাক লৈ আনি আছে। এতিয়া লাহে লাহে তেওঁলোকৰ চাগে দৰা আৰু কইনাৰ চাগে একদম উশাহ একদম দীঘল হৈ গৈছে, যিহেতু আজি বিয়া। মানে কয় ন, ইমান দিন ভাল পোৱাৰ পিছত যেতিয়া এই বিয়াৰ মুহূৰ্তটো আহে, বিৰাট ভাল লগা মুহূৰ্ত। সকলোৰে এইটো দিন আহে এদিন, মানে বুজাব নোৱাৰি আৰু। পৰাণৰা কোলে কামনা পাহৰাই হিয়াৰ বেদনা সুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা। পৰাণৰা কোলে কামনা পাহৰাই হিয়াৰ বেদনা সুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা। গীতেৰে সুৰেৰে হিয়ালা বেগেৰে। দৰাৰ ওচৰত আমাৰ চাগে দাদাৰ কইনাক চাব বিৰাট মন যায় আছে, কিন্তু উপায় নাই, নিয়মেৰে বান্ধ খাই আছে, সেইকাৰণে কইনাক চাব নোৱাৰিব। একো নাই, ঘৰত যাইতো আৰু আজি দেখাই পাব। প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষা। বৌ আৰু দাদাই সেৱা কৰিব, আৰু আমাৰ ভকতৰ আমাৰ শংকৰীয়া নিয়মেৰেদি দৰাৰ আৰু কইনাৰ বিয়া আৰম্ভ হ'ব। হৃদয়ৰে হাস্তানা হিয়াৰে আজিৰ পৰা তেওঁলোকৰ যুগ্ম জীৱনৰ পাতনি মেলিব। আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব যেন তেওঁলোকৰ যুগ্ম জীৱন ভাল হয়, সুখৰ হয়। প্ৰেমৰ চুপাখনা হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা। আৰু এয়া বিয়াৰ ৰীতি নিয়মবোৰ চলি আছে। ভকতসকলে কিবা কিবি মানে ধৰক যিবোৰ আমাৰ বিয়াৰ নিয়মবিলাক আছে সেইবিলাক কৈ আছে, আৰু তাৰপিছত আমাৰ বিয়া সম্পন্ন হ'ব। আশা কৰোঁ আপোনালোকে চাই ভালেই পাব। আৰু বিয়া হৈ গ'ল। এতিয়া এইটো চবতকৈ ভাল লগা মুহূৰ্ত দেই, মানে ধেমালি আৰু দৰা কইনাক যে খেলা খেলিব দিয়ে, সেয়া আকৌ আঙুঠি লুকুৱা, এইবিলাক বিৰাট ভাল লাগে এইটো বস্তু। তুমি মোৰ মন জোচনা হৃদয়ৰে হাস্তানা। আৰু এই ধেমালিৰ লগতে লাহে লাহে কইনাজনীৰ মানে নিজৰ ঘৰখন এৰি যোৱা সময় আহি আছে। বৰ মানে এটা দুখ লগা মানে অনুভূতি আৰু। আৰু আমি কইনা লৈ আনিলোঁ। আপোনালোকে হয়তো ভাবিব যে কইনা বিদায়ৰ মুহূৰ্তখিনি নেদেখালোঁ, কিন্তু বেয়া নাপাব, সেইখিনি মানে বৰ দুখ লগা মুহূৰ্ত। মানে সেইটো বস্তু মোৰ নিজেও মানে ভিডিঅ' কৰিব ভাল নালাগিল, মানে ইমান বেয়া লাগিছিলে। যি হওক বাৰু, এতিয়া দৰা কইনা আহি গ'ল, ধেমালি এতিয়া ফূৰ্তিৰ সময়। এতিয়া তেওঁলোকে আমাৰ ৰাইজৰ আগত সেৱা কৰিব। পৰাণৰা কোলে
আকানা মনৰে সপোন খোৱাৰ যোগাৰ কৰি আছোঁ এতিয়া ৰাতি হৈছে যিহেতু কইনা ঘৰৰ মানুহো আছে আমিও আছোঁ খাব লাগিব চিম্পলে খাম যিহেতু কালিহে ৰিচিপশ্যন পেট বেয়া হ'লে দিগদাৰ হ'ব নহয় সেইকাৰণে এতিয়া চিম্পলে খাম আৰু মোৰ চকুৰ ভাষাৰে কোৱানা মঞ্জুচনা হৃদয়ৰে হাসনা আৰু এইটো হ'ল আমাৰ বৰদেউতাৰ নাতি ভাবিলোঁ তাকো দেখাই দিওঁ টিকলো একদম ইমান মানুহ দেখি কেনে অশান্তি পাই গৈছে বেচেৰা মাকৰ লগতে খেলি আছে আৰু আজি হ'ল আমাৰ ৰিচিপশ্যন একদম সকলোবোৰ ৰেডি দৰা কইনাও ৰেডি কইনা ৰেডি মানে মেকআপ আৰ্টিষ্ট আহিছে মেকআপ কৰি আছে আমিবোৰ কিন্তু ৰেডি দেই আৰু একদম মানুহ আহিব আমি আদৰিব লাগে সেয়াই আৰু ফটো ছেশ্যনো হ'ব ৰিচিপশ্যন বুলি ক'লেতো ফটো উঠিবই লাগিব ন আৰু এজনী মই আৰু এয়া মানুহসকল আৰম্ভ হৈ গ'ল আৰু বিয়া বুলি ক'লে জানেই ৰভাতলি ৰজন জনাই থাকে আৰু ইয়াৰ লগতে আজি মই মোৰ ব্লগটো শেষ কৰিলোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পাব কিবা ভুল হ'লে ক্ষমা কৰি দিব গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আকানা মনৰে সপোনবোৰ হ'বনে পুৰণ মোৰ চকুৰ ভাষাৰে কোৱানা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আকানা